নমস্কাৰ বন্ধুসকল, আপোনালোকক মই দেখাব লৈছোঁ এই বোৰ্ডখন কেনেকৈ ফিটিং কৰে। গতিকে কাৰেণ্ট সকলো ঘৰতে লাগে। গতিকে এই বোৰ্ডখন আপোনালোকে কেনেকৈ ফিটিং কৰিব, নটু আপোনালোকে যদি বেয়া হয় কেনেকৈ আপোনালোকে তৎক্ষণাতভাৱে নিজে আপোনালোকে ঠিক কৰি ল'ব পাৰিব, তাৰ এটা মই সৰু ভিডিঅ' আপোনালোকলৈকে আগবঢ়াইছোঁ। গতিকে খুব প্ৰকাশনতাকৈ আপোনালোকৰ ভিডিঅ'টো আগবঢ়োৱাৰ কাৰণে আপোনালোকে হয়তো ভিডিঅ' কোৱালিটি আৰু চাউণ্ডটো খুব ভাল নাপাব। গতিকে আপোনালোকে হেডফোন দি চাউণ্ডটো শুনিব আৰু পিছত মই যিকেইটা ভিডিঅ' হয় খুব সুন্দৰকৈ আপোনালোকে আগবঢ়াই দিম, কেনেকৈ আমাৰ ইনভাৰ্টাৰ ফিটিং হয় বা নটু DP বক্স কেনেকৈ ফিটিং হয় বা ফেনৰ ৱাইণ্ডিং কেনেকৈ কৰে, আপোনালোকক মই এই চেনেলটোৰ যোগেদি আপোনালোকক সুন্দৰভাৱে দেখুৱাই দিম। গতিকে আপোনালোকে কোৱালিটি আৰু চাউণ্ডলৈ মাইণ্ড নকৰিব। গতিকে ভিডিঅ'টো আপোনালোকে আগবাঢ়িছোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় ভালে আছে। আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। কাৰেণ্টৰ ব'ৰ্ড কেনেকৈ ফিটিং কৰে। সকলোৱে জানিব লাগে, এটা ঘৰুৱা সকলো ঘৰতে এটা কাৰেণ্ট থাকে। গতিকে কাৰেণ্টৰ ব'ৰ্ডখনৰ বিষয়ে আমি বিশেষ নাজানিলেও প্ৰাথমিক অৱস্থাত আমি প্ৰাথমিকভাৱে হ'লেও কাৰেণ্টৰ বিষয়ে জানিব লাগে। আপোনালোকক মই থ্ৰুতে 5 মিনিট বা 7 মিনিটৰ ভিতৰতে আপোনালোকক মই এই ব'ৰ্ডখনৰ কানেকশ্যনটো কেনেকৈ কৰিব লাগে, কেনেকৈ আমি লাইট জ্বলাব পাৰোঁ, গতিকে আপোনালোকক এটা সৰু ভিডিঅ'ৰ যোগেদি জনাম। গতিকে আপোনালোকে ভালকৈ মন দি চাব, তেতিয়া গম পাব। ধুনীয়াকৈ মই দেখাইছোঁ। আপোনালোকে এইফালে চাওক, ব'ৰ্ডটোলৈ চাব, ধুনীয়াকৈ ব'ৰ্ডটোলৈ চাব। ধৰি লওক এইফালৰ পৰা এটা মেইন লাইন এইফালে কাৰেণ্টটো আহিছে। মেইন লাইনৰ আপোনালোকৰ খুঁটাটো এনেকৈ আহিছে। ধৰি লওক খুঁটাটো এইটো মেইন লাইনৰ খুঁটা, এইটো ইয়াত ধৰি লওক আমাৰ LT লাইনটো এনেকৈ দুডাল আহিছে। আপোনালোকে মন কৰিব, ইয়াত দুডাল কাৰেণ্ট দুডাল যে থাকে, এই মেইন লাইনটোত যে দুডাল আছে, খুঁটাৰ যে ওপৰত আমাৰ ৰাস্তা কিনাৰেদি যিটো কাৰেণ্ট গৈছে তাৰ এডাল নিউট্ৰেল থাকে। ধৰি লওক ওপৰডাল নিউট্ৰেল, তলৰডাল ফেজ। মানে আমাৰ ৰাস্তাৰ কাষেদি যোৱা কাৰেণ্টৰ যি দুডাল যায় তাৰ এডাল সদায় নিউট্ৰেল, এডাল সদায় ফেজ। কিন্তু এতিয়া অৱশ্যে কেবুল কৰিলেও আমি কাৰেণ্টটো টনাৰ পিছত আমি টেষ্টাৰটোত দিলে গম পাম যে যিকোনো এডালতহে কাৰেণ্টটো জ্বলিছে আৰু এডালত কাৰেণ্টটো নগ'লে। যিডালত জ্বলিছে সেইডালত ফেজ আৰু যিডালত আহে নিউট্ৰেল। আৰু কাৰেণ্টটো আমি জানিবলৈ হ'লে একেবাৰে সহজ পদ্ধতি, নিচেই একেবাৰে সহজ। আমি যদিও কাৰেণ্টৰ সংযোগটো বহুত টানগতে লাগে, কিন্তু আমি জানিবলৈ গ'লে একেবাৰে সহজ। আপোনালোকে ইয়াত চাব, একেবাৰে সহজ পদ্ধতি মই দেখুৱাই দিম আপোনালোকক যে কাৰেণ্টৰ সদায় এটা কথা মনত ৰাখিব লাগিব, কাৰেণ্টটো এফালে আহে আৰু কাম কৰি এফালে ঘূৰি যায়। গতিকে আমি ইয়াৰ পৰা যেতিয়া আহিম, ইয়াৰ পৰা ঘৰুৱা কানেকশ্যন যেতিয়া আহে, ধৰি লওক এইটো এটা লাইট, এইফালৰ পৰা ফেজডালে আমি লাইটটো কানেকশ্যন কৰিলোঁ। কানেকশ্যন কৰাৰ পিছত যদি এই নিউট্ৰেলডালে যদি ইডালত যদি কানেকশ্যন আমি কৰি দিয়া যায়, তেতিয়া লাইটটো জ্বলিব। গতিকে লাইটটো জ্বলি উঠিব। এইফালে ফেজডালে এনেকৈ কাৰেণ্টটো আহিলে, লাইটটোত আহিলে আৰু লাইটৰ মাজেদি যোৱা এডাল ফিলামেণ্ট বুলি কয়। আৰু লাইটটো যদি এনেকৈ যদি এইফালৰ পৰা কাৰেণ্টটো যায়, লাইটটো যদি এনেকৈ জ্বলি উঠি পিনি এইফালেদি কাৰেণ্টটো পুনৰ ঘূৰি যায়। গতিকে লাইটটো যদি এই ফিলামেণ্টডাল যদি চিঙা থাকে, লাইটটো যদি ফিউজ হৈ থাকে, এইটোৱে যদি লাইট যদি ফিউজ হৈ থাকে, তেতিয়াহ'লে আমি এই লাইটটো ফিউজ হ'লে এই নিউট্ৰেলডাললৈ কাৰেণ্টটো ঘূৰি যাব নোৱাৰিব যে, গতিকে নিউট্ৰেলডালত আমি টেষ্টাৰ দি চালে নজ্বলিব। লাইটটো জ্বলিলেহে এই নিউট্ৰেলডালটো টেষ্টাৰটো জ্বলি উঠিব। গতিকে আমি গম পালোঁ যে যিকোনো কাৰেণ্টে যিকোনো ফেজডালে এফালে লাইটটো জ্বলি গৈ বা যিকোনো এটা কাম কৰি এনেকৈ ঘূৰি যাবলৈ পথটো পাব লাগিব, আৰু এইটোৱে সংযোগটো তেনেকুৱা ধৰণৰ হয়। গতিকে আমি যদি ঘৰতে এখন ব'ৰ্ড পাওঁ, ব'ৰ্ডখনলৈ কেনেকৈ কানেকশ্যন কৰিবলৈ, এখন ব'ৰ্ড মই খুব কম সময়ৰ ভিতৰতে এখন ব'ৰ্ড দেখুৱাইছোঁ। এইখন ধৰি লওক ব'ৰ্ড, কাৰেণ্টৰ ব'ৰ্ড এখন কেনেকৈ কানেকশ্যন কৰিব লাগে আপোনালোকে চাই লওক। এইটো ধৰি লওক চকেট, এইটো চকেট, মানে এনেকৈ প্ৰিণ্টত যে আমি মোবাইল চাৰ্জ কৰিবলৈ পাওঁ, এইটো চকেট বুলি কয়। তাৰপিছত এইকেইটা চুইচ, এটা চুইচ, দুটা চুইচ, এইকেইটা চুইচ। আমি প্ৰথমতে কাৰেণ্টটো এইখিনিতে ধৰি লওক আমাৰ ঘৰৰ কিনাৰতে ইয়াতে যিকেইটা কাটাৰত বুলি কয়, দুটা কাটাৰত থাকে, যিকেইটা কিট কাট বুলিও কোৱা যায়, এইকেইটা কিট কাট হয়। আমি কাৰেণ্টৰ সংযোগ কেনেকৈ কৰি লওঁ চাই লওঁ। সদায় আমি ফেজডালৰ পৰা মেইন লাইনটোৰ পৰা এনেকৈ এডাল টানিম, এনেকৈ এডাল আহিব, আহি এনেকৈ আহিব, আহি এই পইণ্টত লাগিব। এইফালে নিউট্ৰেলডালো ঠিক তেনেকৈ, নিউট্ৰেলডাল আহিলে এনেকৈ আহিলে, নিউট্ৰেলডাল এনেকৈ আহিলে, এনেকৈ নিউট্ৰেলডাল গৈ এই পইণ্টটোত সোমালে। অৰ্থাৎ এই ফেজডাল আহি পিনি এডাল ফেজ,
এডাল ফেজ এডাল নিউট্ৰেল এইখিনিলৈকে কাৰেণ্টটো কাটাৰ পৰা আহিলে এই সুবিধাটো কৰা হয় এইকাৰণে যিহেতু আমি কাৰেণ্টৰ ঘৰত যেতিয়া আমি কাৰেণ্টটো মেৰামতি কৰিবলৈ লওঁ বা বেয়া হয় এইটো এনেকৈ যদি আমাৰ কিটকাটকেইটা খুলি দিয়া হয় তেতিয়া ইয়ালৈ কাৰেণ্টটো বৰ্ডখনলৈ নাযায় এইখিনিলৈকে আহি থাকিব খালি এটা কথা মন কৰিব লাগিব আমি কিটকাটৰ সদায় তলৰফালৰ চুইচকেইটাতহে আমি সাধাৰণতে মেইন সংযোগকেইটা দিবহি লাগে তাৰপিছত আমাৰ বৰ্ডলৈ কেনেকৈ যাব চাওক বৰ্ডৰ তাৰ আগতে আমি চুইচৰ এই তলৰকেইটা এক্সট্ৰা তাঁৰডালে তলৰ এই পইণ্টকেইটা সংযোগ কৰি ল'ম এইকেইটা চুইচ সংযোগ কৰি ল'ম তাৰপিছত এইকেইটা যিহেতু চকেট হয় ইয়াৰ পৰা ইয়ালৈ সংযোগ কৰি লৈছোঁ এনেকৈ এইকেইটা এতিয়া এইখিনিলৈকে ফ্ৰেছ হৈ আছে তাৰপিছত আমি লাইট এটা ইয়াতে চকেটৰ দুটা লাইট ধৰি লওঁ জ্বলাব লাগে ঘৰত এইটো এটা লাইট এইটো এটা লাইট এইকেইটা লাইট বুলি ধৰি লওক এটা লাইট L1 লাইট L2 লাইট ইয়ালৈ গ'ল এতিয়া মেইন সংযোগটো ইয়াৰ পৰা ফেজডালৰ পৰা ইয়াৰ পৰা এই বৰ্ডখনলৈ কেনেকৈ কৰিম এইডাল যিহেতু ফেজ এইফালৰ পৰা যিডাল মেইন কাৰেণ্টডাল আহিছে এইডালৰ ৰখা নাই এতিয়ালৈকে মেইন কাৰেণ্টডাল ইয়াৰ পৰা নি আমি বৰ্ডখনৰ চুইচৰ তলৰফালে এইটো পইণ্ট বা এইটো লগাই দিম এতিয়া আমি এইটো লগাই থোৱাৰ লগে লগে কি হ'ল এই ফেজডালে আহি বৰ্ডখনৰ এই প্ৰতিটো চুইচলৈ আহি গ'ল প্ৰতিটো এই চুইচৰ তলৰ পইণ্টলৈ এই তলৰ পইণ্টলৈ এই তলৰ পইণ্টলৈ আৰু চকেটৰ তলৰ পইণ্টলৈও এতিয়ালৈকে কাৰেণ্টটো আহি আছে গতিকে বৰ্ডলৈকে এনেকৈ আমি সংযোগ কৰিব লাগিব খালি তাৰ আগতে আমি বৰ্ডখনত কৰি পিনি এইডোখৰ আৰু ইয়াৰ পৰা ইয়ালৈ এইকেইটা সংযোগ কৰি থ'ব লাগিব তলৰকেইটা এতিয়া গোটেই ইয়াৰ পৰা এইটো সংযোগ কৰি দিয়াৰ লগে লগে এই চুইচটো তলৰ পইণ্টলৈ আহিলে এই চুইচটো তলৰ পইণ্টলৈ আহিলে এই চুইচটো তলৰ পইণ্টলৈ আহিলে আৰু এই চকেটটো তলৰ পইণ্টলৈ আহি আছে এতিয়া আমি লাইটত দুটা লাইট জ্বলাব লাগে দুটা বা দুডাল আহিব এনেকৈ দুডাল আহি পিনি এই চুইচটোতে ধৰি লওক দুডাল আহি পিনি এই চুইচটোত এডাল লাগিলে এনেকৈ তাৰপিছত এইডালৰ পৰা লাইটৰ পৰা আহিলে তাৰপিছত এতিয়া এই যে নিউট্ৰেলডাল এই নিউট্ৰেলডাল এই চকেটত দিবলৈ হ'লে আমি ইয়াৰ পৰা নিউট্ৰেলডাল কেনেকৈ কৰিব লাগিব এই নিউট্ৰেলডাল আনি পিনি এই চকেটৰ এই পইণ্টটোত আকৌ ইয়াতে গাঁঠি দিলেও হ'ব আৰু এইফালৰ পৰা আনি এই চকেটৰ পইণ্টটোত এনেকুৱাকৈ তাৰপিছত এনেকুৱাকৈ দি পিনি ইয়াৰ যে নিউট্ৰেল পইণ্টটো আছে ইয়াৰ পৰা আনি ইয়াতে গুটি দিব লাগিব এইটোৱে এখন বৰ্ডৰ কানেকশ্যন এতিয়া চাওক কেনেকৈ লাইটটো জ্বলিব আপুনি যদি এই চুইচটো যদি দি দিয়ে এই চুইচটো আহি পিনি এই চুইচটো দি দিলে এই লিভাৰডাল ইয়াত লাগি যায় গতিকে এই চুইচটো ইয়ালৈ থাকিব এনেকৈ ভুল হৈছে ইয়াত থাকিব এই চুইচটো ইয়ালৈ যাব ইয়ালৈ গৈ পিনি ইয়ালৈ যাব ইয়ালৈ গৈ পিনি ইয়ালৈ আহি পিনি ইয়াত যদি আমি মোবাইলৰ চাৰ্জাৰ বা কিবা এটা লগাই দিম তেতিয়া এই ফেজটো ইয়াৰ পৰা পাব এই ফেজডাল এইফালৰ পৰা গৈ পিনি ফেজটো ইয়ালৈ পাব আৰু নিউট্ৰেলডাল এনেকৈ কৰি পিনি ই মেইন এইফালেদি গৈ পিনি একদম মেইন লাইন দিলে ঘূৰি যাবগৈ কাটাৰটো ইয়াত লগাই দিয়াৰ লগে তাৰপিছত এইটো চাওক এই লাইটটো দিয়াৰ লগে লগে এই লিভাৰডাল ইয়াত লাগি যাব লাইটটো দিয়াৰ লগে গতিকে চুইচটো কাৰেণ্টটো লগে লগে এই লাইটটোলৈ যাব ই ইয়াত গৈ পিনি লাইটটো জ্বলিব গৈ পিনি এই নিউট্ৰেলডালে ঘূৰি এই পইণ্টটো থ্ৰুৱেদি গৈ এই পইণ্টটোৱে গৈ এনেকৈ গৈ এই মেইন লাইনটোলৈ গুচি গৈছে চব ঠিক তেনেকৈ এইফালেও এই লাইটটো এই চুইচটো দিয়াৰ লগে লগে আমি ফেজডাল আহিলে ইয়াৰ পৰা এই ফেজডাল ইয়াৰ পৰা গ'ল এনেকৈ গ'ল এইটোলৈ গ'ল আমি এইটোৰ পৰা গৈ এনেকৈ গ'ল ইয়ালৈ আহিলে এই চুইচটো দিয়াৰ লগে লগে এই লাইটটোলৈ গ'ল লাইটটোলৈ জ্বলি নিউট্ৰেলডালে এনেকৈ আহি এই পইণ্টটো থুৱেদি পুনৰ এনেকৈ গৈ এনেকৈ ঘূৰি যাব গতিকে এইটোৱে হ'ল আমাৰ ঘৰত ব্যৱহাৰ হোৱা এনে সৰুকৈ ব্যৱহাৰ কৰা এটা লাইটৰ কানেকশ্যন খালি এটা কথা আমি মন কৰিব লাগিব কাৰেণ্টৰ সদায় যিকোনো কাৰেণ্টে সদায় এটা কাম কৰি ফেন হ'লেও ফেনখন চলি পিনি কাৰেণ্টটো উভতি যাব কাৰেণ্টটো আহিবলৈ জেগালৈ পাব লাগিব আৰু নিৰ্দিষ্ট ঠাইলৈ যাবলৈ সুবিধা পাব লাগিব কাৰেণ্টৰ মেইন কানেকশ্যনটো সেইটোৱে গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মোৰ নিয়মীয়া ভিডিঅ'বোৰ চাই থাকিব মোৰ ভিডিঅ'ত আপোনালোকে কাৰেণ্টৰ কানেকশ্যন হওক বা অন্য এনেকুৱা ধৰণৰ বস্তু ভিডিঅ'বোৰ পাই থাকিব ইয়াৰ পিছত আপোনালোকে ইনভাৰ্টাৰ কেনেকৈ কানেকশ্যন কৰিব পাৰে মই পিছৰ ভিডিঅ'টো দেখুৱাই দিম আৰু তাৰপিছতে আমাৰ DB বক্স কেনেকৈ কানেকশ্যন কৰিব লাগে বা কাৰেণ্টৰ আনুষংগিক বা ফেনৰ সৰু বা বেমাৰ হ'লে কি হ'ব কাৰেণ্টৰ বস্তু আপোনালোকে এই ভিডিঅ'ত মোৰ চেনেলত যদি চাই থাকিব পাৰিব গতিকে আপোনালোকে মোৰ নিয়মীয়া ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগত
লগতে আপোনাৰ কাষতে থকা বেল আইকনটো টিপি থবলৈ নাপাহৰিব। যিহেতু আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে অন্যান্য খোৱা বোৱা ভিডিঅ' নাপায়, আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। আৰু ঘৰতে থাকি থাকি আপোনালোকে কেনেকৈ কানেকশ্যন কৰিব লাগে কি নাই আপোনালোকে মোৰ ভিডিঅ'টো চাই অন্ততঃ আপোনালোকে ঘৰত সৰু সুৰা কাম কৰিবলৈ হ'লে যিহেতু আপোনাৰ মেকানিক পাবলৈ নাই, গতিকে সৰু সুৰা কাম আপোনালোকে নিজেই ঘৰতে কৰিব পাৰিব। গতিকে ভিডিঅ'টো মই দীঘল নহ'ল, খুব আমোদদায়ক হ'ব। গতিকে মই পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। ইয়াৰ আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছোঁ। আৰু ইয়াৰ পিছত আপোনালোকে কাৰেণ্টৰ ইনভাৰ্টাৰ কানেকশ্যনৰ পৰা আদি কৰি ফেনৰ ৱাইণ্ডিঙলৈকে মোৰ ভিডিঅ' এই চেনেলটোৰ যোগেদি পাই থাকিব। গতিকে পুনৰ আপোনালোকক ধন্যবাদ জনাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই।